পুনৰবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এটা ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আৰু আজিৰ ভিডিঅ'টো কি হ'ব আপোনালোকে থাম্বনেইল চাই গমেই পাইছে। কেতিয়াবা মাছ অনা হয় আৰু মাছবোৰ মানে চববোৰ একেটা হেৰিতে খাবলৈ মনো নাযায়। আৰু আজি ভাবিলোঁ মই মাছৰ বেলেগ এটা ৰেচিপি বনাই দেখোন। আৰু এইটো খুব সহজতে বনাব পাৰি। মই ইয়াতে প্ৰথমতে অলপ হালধি দি দিছোঁ। হালধিটো অলপ সৰহকৈ দিছোঁ আৰু ইয়াত নিমখ নিদিওঁ। মই মাছখিনি বৰ্তমান বইল কৰিম আৰু বইল কৰিবৰ কাৰণে মই গেছত পাতি দিম মাছখিনি। মই যিহেতু মাছৰ মূৰখিনি কাটি আঁতৰাই লৈছোঁ আৰু এতিয়াই চাওক অকণ উতলাই আহিব লৈছে আৰু ইয়াতে মই অলপমান নিমখ দি দিম। যিহেতু নিমখটো দিলে সোনকালে মাছটো বইল হৈ যাব আৰু সেইকাৰণে মই ইয়াতে নিমখ অকণমান দি দিছোঁ আৰু দি লৈ মেলি এইখিনি ভালদৰে বইল কৰি ল'ম। বইল কৰি দেখুৱাই আছোঁ। মাছখিনি মই গুচাই উলিয়াই ল'লোঁ আৰু এইখিনি কাটি পেলাই দিম। এইখিনিত মই এতিয়া নিমখ দিলোঁ, হালধি, জলকীয়া গুড়ি আৰু মছলা গুড়িখিনি দি ল'লোঁ। দি লৈ ইয়াতে সৰহকৈ কাটি লৈছোঁ। চাওক ইয়াত 3টামান পিঁয়াজ কাটি লৈছোঁ আৰু এয়া পিঁয়াজখিনিও মই ইয়াত দি দিম আৰু লগতে আদা নহৰু পেষ্ট আছে সেয়াও দিম। সেয়া আদা নহৰু পেষ্টখিনিও দি লৈছোঁ আৰু দি লৈ এইখিনি মই ভালদৰে এনেকৈ মিক্স কৰি ল'ম হাতেৰে। আৰু ইয়াত যিহেতু সৰু সৰু কাঁইট কিছুমান আছে সেইকাৰণে অলপ লাহে লাহে চাই হেৰি কৰিম আৰু এইখিনি ভালদৰে মিক্স হোৱালৈকে এনেদৰে হেৰি কৰিম আৰু যে সৰু সৰু কাঁইটবোৰ আছে এইবোৰ পালে বাচি যাম আৰু দুডাল এডাল থাকিব আৰু ইমানটো বাচিব নোৱাৰোঁ। আৰু এইখিনি ভালদৰে মিক্স কৰি লওঁ। তাৰপিছত দেখোঁ এইখিনি ভালদৰে মিক্স কৰি হৈ গ'ল। চাওক মিক্স কৰি হৈ গ'ল আৰু এতিয়া এইখিনি আপোনালোকে যেনেকুৱা শ্বেপ দিব বিচাৰে তেনেকুৱা দিব পাৰে। মই ৰাউণ্ড শ্বেপ দিম বুলি ভাবিছোঁ আৰু কেইটামান অকণমান দীঘলীয়া নিচিনাকৈ বনাম আৰু এইখিনি গোটেইখিনি বনাই লওঁ। তাৰপিছতহে দেখুৱাম এনেদৰে গোটেইখিনি। আৰু এইখিনি মই 3টা শ্বেপত বনালোঁ আৰু এইখিনি এতিয়া মই এখন কেৰাহী পাতি লৈছোঁ গেছত। পাতি লৈ এইখিনি ভালদৰে গল্ডেন ব্ৰাউন নোহোৱালৈকে ভাজি ল'ম আৰু তেলখিনি গৰম হৈ গৈছে। এটা এটা কৰি মাছৰ কুটাবোৰ দি যাম আৰু দি কৰি ভালকৈ ভাজি ল'ম। এটা এটা কৰি গোটেইবোৰ দি যাম। দি ভালদৰে গল্ডেন ব্ৰাউন নোহোৱালৈকে ফ্ৰাই কৰি থাকিম। এইকেইটা গল্ডেন ব্ৰাউন হৈ গৈছে। মই এইকেইটা নমাই ল'ম। বাকী গোটেইকেইটা এনেদৰে ভালদৰে ভাজি ল'ম। মোৰ মাছৰ কোপ্তা হৈ গ'ল এয়া ৰেডি। একেবাৰে গধূলি 4টা বজাত লগ পাইছোঁ আৰু এতিয়া আমি যাবলৈ ওলাইছোঁ। আমাৰ ঘৰৰ ওচৰৰে মানুহ এঘৰৰ দোকান এখন খুলিছে আৰু দোকানখন খোলাৰ কাৰণে মানে অকণমান দোৱা কৰাইছে। তালৈকে বেটিকে মোকে মাতিলে আৰু আব্বাককো মাতিছে। আব্বাক এফালে গ'ল, আহি মেলি যাব। আমি দুজনী এতিয়া ওলাই যাম। আমাৰ লগত কোন কোন যাব আমাৰ মইনাই ক'ব দেই। আৰু আমি ওলাই আহি আছোঁ। মইনাজনী আৰু মই যাম আৰু আমাৰ বমা যাব নহয়। আৰু কোন যাব কৈ দিয়া? আলিয়া বাই কৈ দিয়া। আৰু বমা আমি ফুফু যাম কৈ দিয়া। চিমি ঘৰলে অঁ। আৰু এতিয়া ওলাই আহি আছোঁ। ওলাই যাওঁ আৰু ঘৰতে এনেই থাকিও মানে কিবা লাগে আৰু অকণমান ওলাই আহিবলৈও মন যায়। চ' এতিয়া যাওঁ আৰু গৈ সিহঁতৰ দোকানখনো দেখুৱামগৈ। যিহেতু আজি দোকান নতুন অপেনিং কৰিছে আৰু এতিয়া এয়া পাই গ'লোহি ৰাস্তা। এয়া গাড়ীবোৰ গৈ আছে আৰু আমি এইখিনিতে অলপ ৰৈছোঁ। ক'ত বাজাৰ আহি পালোঁ সিহঁতৰ ঘৰ আৰু পোৱাৰ পাছত অকণমান বহি কথা বতৰা পাতিলোঁ আৰু এইফালে আমালৈ চাহ ঠিক কৰিছে
আৰু চাহ মানে ঠিক কৰি আছে এইগৰাকী আমাৰ লতিফা বাইদেউ আৰু ইফালে আহিব আমাৰ দোকানী মই যিহেতু ফাৰ্ষ্ট ব্লগত তাইকে দেখুৱাইছিলোঁ যিহেতু ফাৰ্ষ্ট ব্লগটো যদি আপোনালোকে চাইছে নিশ্চয় গম পাব তাইক দেখিলে আৰু তাই মানে দোকানখন তেতিয়া খোলা নাছিলে এতিয়া দোকানখন খুলিলে আৰু এইফালে খুৱাই দিছোঁ আৰু খাই হোৱাৰ পাছতে আবাকো আহি পালে আবাকো খাই আছে আৰু মানুহবোৰ আহি আছে খাই আছে আৰু গৈছে মানে আৰু এতিয়া যাওঁ দোকানখনৰ ফালে দোকানখন দেখুৱাম আৰু ঘৰলৈ যামগৈ এইখন আজি মানে ফাৰ্ষ্ট অপেনিং কৰিছে আৰু দোকানখন মানে চব বস্তুৱে ৰাখিছে আৰু এতিয়া বৰ্তমান এইবিলাক হেৰি কুৰ্তি চুৰ্তি এইবিলাক ৰাখিছে বেগ ৰাখিছে নাইটি ৰাখিছে ফুল চুল আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব তেতিয়াহে মোৰ আগন্তুক আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ পাই থাকিব ধন্যবাদ।